নমস্কাৰ বন্ধুসকল। ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি এডমিশ্যন প্ৰচেছ চলি আছে, যিবিলাকৰ কালি মেৰিট লিষ্ট পাব্লিছ হৈছিল। তো আপোনালোকে হয়তো গম পাইছে, তথাপিও মই আপোনালোকৰ জ্ঞাতাৰ্থে কেইটামান কথা ক'ব বিচাৰোঁ। ইয়াৰ ওপৰত লিখি দিছে যে এডমিশ্যন প্ৰচেছ ফৰ ফাৰ্ষ্ট ৰাউণ্ড হেজ ষ্টাৰ্টেড, লগ ইন টু চেক এডমিশ্যন অফাৰ্ছ। তো এই এডমিশ্যন অফাৰ বোলা বস্তুটো কি আৰু আপুনি তাত কেনেকৈ ক্লিক কৰিব পাৰিব আৰু প্ৰিণ্ট ফৰ্মটো আপুনি ক'ৰ পৰা ডাউনলোড কৰিব, এই দুটা বস্তু আপুনি মুঠেই দৰকাৰ আজি এডমিশ্যনৰ বাবে। যদি আপুনি এপ্লিকেশ্যন কৰা যিখন ফৰ্মখন লৈ নাযায় আৰু এডমিশ্যন অফাৰত যদি ক্লিক কৰি নাযায়, তেন্তে হয়তো এডমিশ্যন নহ'ব পাৰে আপোনাৰ। তো তাৰ কাৰণে আহক ক'ৰ পৰা আপুনি ফৰ্মখন প্ৰিণ্ট কৰিব পাৰিব আৰু কেনেকৈ এডমিশ্যন অফাৰত আপুনি লাভ উঠাব পাৰিব এডমিশ্যন অফাৰ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আগৰ দৰে প্ৰথমতে আপুনি সমাজ পৰ্টেলটো এনেকৈ গুগলত খুলি ল'লে, তাৰপিছত ইয়াত আহিব। ইয়াত আপুনি আহি লগ ইন হৈ ল'ব। ফাৰ্ষ্ট লগ ইন দেখিছেনে, তলত যিটো হোৱাইট বক্স আছে, লগ ইন হ'ব। লগ ইন সেই আগৰ একেই প্ৰচেছ। ইয়াত আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব। মোৰ যিহেতু ছেভে হৈ আছে, গতিকে মই চিধা এনেকৈ ক্লিক কৰি দিম, ঠিক আছে। আৰু যিটো কেপচা আছে, কেপচাটো ইয়াত 54435557, ঠিক আছে। ইয়াত আহি লগ ইন। আমি লগ ইন হৈ গ'লোঁ। তো গোটেই মোৰ ফৰ্মখনৰ পৰা ডিটেইলছ ইয়াত দেখুৱাব, ঠিক আছে। মোৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, কাৰেণ্ট ডেট, যিমান চব দেখাইছে। আৰু এইকেইটা চাওক, মই 4খন কলেজত এপ্লাই কৰিছিলোঁ মোৰ এজনী ভণ্টিৰ বাবে। তো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে গোটেইকেইখন কলেজ, মৰিগাঁও কলেজ, ডিমৰীয়া কলেজ, জাগৃত কলেজ। এইখিনিতে এটা কথা আপোনালোকে ধ্যান দিব বা অতি মনোযোগ দি শুনিব যে আপুনি যিখন কলেজত এডমিশ্যন ল'ব, কেৱল সেইখন কলেজৰহে আপুনি যিটো অফাৰ আছে সেইটো একচেপ্ট কৰিব, ঠিক আছে। বাকীখনৰ অফাৰবিলাক একচেপ্ট নকৰিব বা আপুনি কৰিব নালাগে, ঠিক আছে। ধৰি লওক মই মৰিগাঁও কলেজত এডমিশ্যন নলওঁ, গতিকে মই তাত যিটো একচেপ্ট অফাৰ যিটো অপশ্যন দেখিছেনে ইয়াত, একচেপ্ট অফাৰ, তাত ক্লিক কৰিব নালাগে। মই যিহেতু জাগৃত কলেজত এডমিশ্যন ল'ম, গতিকে জাগৃত কলেজৰ যিটো একচেপ্ট অফাৰ আছিল তাত মই ক্লিক কৰি এডমিশ্যনটো লৈ ল'ম আজি। মই অলৰেডি একচেপ্ট কৰিলোৱে। একচেপ্ট কৰাৰ পিছত কেনেকৈনো একচেপ্ট কৰে চাওক, একচেপ্ট অফাৰ আছেনে, তাত ক্লিক কৰিলে এনেকৈ এটা অপশ্যন আহিব। ইয়াত আপুনি যিটো এইটো অপশ্যন আছেনে, আই আণ্ডাৰষ্টেণ্ড ডেট, তাত আপুনি ক্লিক কৰি ইয়াত কনফাৰ্ম বুলি টিপি কনফাৰ্ম বুলি টাইপ কৰি দিব। ইয়াত কনফাৰ্ম বুলি টাইপ কৰাৰ পিছতেই এনেকৈ আগুৱাই যাব, ঠিক আছে। একচুৱেলি মই ক্লিক কৰিব নালাগিছিল। একচুৱেলি মই জাগৃত কলেজত এডমিশ্যন ল'ম, গতিকে জাগৃত কলেজৰ যিটো একচেপ্ট অফাৰ এনেকৈ অপশ্যনটো আহিব, তাতে আপুনি ক্লিক কৰিব লাগিব, ঠিক আছে। তাৰপিছত প্ৰিণ্ট ফৰ্মটো আপুনি গম পাইছে, যিহেতু জাগৃত কলেজত আপুনি এডমিশ্যন ল'ব, গতিকে এনেকৈ জাগৃত কলেজৰ তাত আহি বা তলত লিখা আছেনে গুৱাহাটী ইউনিভাৰ্চিটি, ফৰ্ম নম্বৰ এইটো, কলেজ ডিপাৰ্টমেণ্ট জাগৃত কলেজ, গতিকে তাত আহি আপুনি প্ৰিণ্ট ফৰ্মটো ডাউনলোড কৰি ল'ব আৰু দোকানৰ পৰা প্ৰিণ্ট আউট উলিয়াই, কম্পিউটাৰ দোকানৰ পৰা। তাৰপিছত আজি এডমিশ্যন যিহেতু হ'ব, এডমিশ্যনলৈ যাব পাৰিব, ঠিক আছে। ধন্যবাদ। ভিডিঅ'টো বহুত উপকৃত হ'ব বুলি ভাবিলোঁ আপোনালোকৰ বাবে, সেইকাৰণে ৰাতিপুৱা এটা ভিডিঅ' বনালোঁ আপোনালোকৰ বাবে। ভিডিঅ'টো চাব আৰু পাৰিলে বাকীবোৰৰ লগতো শ্বেয়াৰ কৰিব। ধন্যবাদ।